পোনপ্ৰথমে আপোনালোক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ খৰ্গেশ্বৰ ডেকাদেৱৰ পেঞ্চন সম্পৰ্কীয় যোৱা 16 ছেপ্টেম্বৰ তাৰিখে নিয়মীয়া বাৰ্তাত প্ৰকাশিত বাতৰি মোৰ দৃষ্টিগোচৰ হৈছে। সেই বাতৰিত উল্লেখ কৰা মতে তেখেতে যে পেঞ্চন সম্পৰ্কীয় কোনো পইচাই পোৱা নাই, সেই কথাটো মিছা কথা। কাৰণ মই এতিয়া উইথ ডকুমেণ্টছ মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ তেখেত জীৱিত কালতে কিমান টকা পাইছিল। 1 নম্বৰ, তেখেতে GPF ফাইনেল উইথড্ৰল কৰিলে টোকেন নাম্বাৰ তাৰিখ মই কৈ দিব বিচাৰিছোঁ 2021/08/585। এইটো হ'ল 10 আগষ্ট 2021। সেই টোকেন নাম্বাৰ মতে তেখেতে GPF উইথড্ৰল কৰিলে বা পাইছে। কিমান পালে এইটো মই ক'ব বিচাৰিছোঁ 5,48,005 rupees। 2 নম্বৰত তেখেতে লিভ এংগেজমেণ্ট পালে। সেইটো টোকেন নাম্বাৰ হ'ল 2022/03/903। সেইটো হ'ল 21 ছেপ্টেম্বৰ 2021। সেই ডেটত তেখেতে লিভ এংগেজমেণ্টৰ যিখিনি পইচা টকা পাব লাগে পাইছে। ইয়াৰ পৰিমাণটো হ'ল 22,41,040 rupees। 3 নম্বৰত তেখেতে পাইছিল প্ৰভিজনেল গ্ৰেচুইটি। এইটো টোকেন নাম্বাৰ মই কৈছোঁ 2022/07/1364। এইটো তেখেত পাইছিল 27 জুলাই 2022। সেই টকাৰ পৰিমাণটো হ'ল 9 লাখ পাইছিল। ইয়াৰ পাছত 4 নম্বৰ তেখেত প্ৰভিজনেল পেঞ্চন। প্ৰভিজনেল পেঞ্চনো তেখেতে অৱসৰৰ দিনাৰ পৰাই তেখেতে পাইছে। এইটো টোকেন নাম্বাৰ 2022/07/1857 আৰু তাৰিখ আছিল 31 জুলাই 2022। সেইমতে তেখেতে পাইছিল 8,12,400। সম্পূৰ্ণ গোটেইখিনি যদি যোগ কৰা হয় তেতিয়া তেখেত পাইছে 45,01,445 rupees। এতিয়া তেখেতৰ কিছুমানে ক'ব বিচাৰিছে যে পাৰ্মানেণ্ট পেঞ্চনটো কিয় নহ'ল। সেইটো DDU হিচাপে ৰিটায়াৰমেণ্ট হোৱাৰ পাছত সেই কথাটো কিছুমানে জানে যিবিলাকে জড়িত হৈ আছে। তে ইয়াত AGৰ পৰা একাউণ্ট জেনেৰেলৰ পৰা তেখেতৰ গভ অডিটৰ পঠাই দিয়ে চাৰ্টাৰ একাউণ্টেণ্ট, তেওঁলোকে একজন তেখেতৰ যিখিনি কাৰ্যকাল সেই কাৰ্যকালৰ কমেও 11 বছৰতকৈ বেছি তেখেতে আছিলে। ইয়াত তেখেতৰ যি অডিট কৰিলে সেই অডিটৰ হয়তো ডিউ টাইমত তেখেতৰ কিবা প্ৰশ্ন কৰিছিলে বা জানিব বিচাৰিছিল, সেইমতে তেখেতৰ লিখি থৈ গৈছিল সেই সময়ত একাউণ্টেণ্টে যিবিলাক অডিটৰে, আৰু সেইমতে তেখেতে প্ৰায় উত্তৰবিলাক দিছিলে। দিয়াৰ পাছত পাৰ্মানেণ্ট পেঞ্চনৰ প্ৰচেছটো তেতিয়া আমি আগবাঢ়িব পাৰোঁ তেতিয়া সেই অবজেকশ্যনৰ যি উত্তৰ এই উত্তৰত যেতিয়া AGৰ পৰা আহিব অ'কে বা গ্ৰীণ ছিগনেল য়েছ, ঠিক তেনেকুৱা এইটো দিব পাৰে। এতিয়া অডিট সম্পৰ্কীয় সেইটো যেতিয়া ক্লিয়াৰিটিটো আহি যায় তেতিয়া আমি ফাইনেল পাৰ্মানেণ্ট পেঞ্চনটো আমি প্ৰচেছটো লগে লগে কৰিব পাৰোঁ। কিন্তু যেতিয়ালৈকে সেইটো গ্ৰীণ ছিগনেল নাহে তেতিয়ালৈকে আমি প্ৰভিডেণ্ট পেঞ্চন দিব পৰা ব্যৱস্থা আছে। আৰু সেইমতে তেখেত ছাৰক মই মোৰ দিনতে এইটো দিয়া হৈছিল। কিন্তু এই কথাটো স্পষ্ট মই ক'ব বিচাৰিছোঁ যে মই ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে মই কাৰ্যগ্ৰহণ কৰাৰ আগত তেখেতৰ যে অৱসৰ গ্ৰহণ কৰিলে তেতিয়া 1 বছৰ 1 মাহ আমাৰ যাদৱ গোস্বামী ছাৰ আছিলে। কিন্তু তেখেতৰ দিনত তেখেতে না লিভ এংগেজমেণ্ট, না GPF, না প্ৰভিজনেল গ্ৰেচুইটি 1 টকাও তেখেতে পোৱা নাছিলে। কিন্তু মই যেতিয়া বহিলোঁ মই বুজিলোঁ, তেখেতেও মোক বহুত ৰিকুৱেষ্ট কৰিলে। মই গম পালোঁ যে তেখেতৰ GPFৰ পইচাটো নিজৰ পইচা, সাঁচতীয়া টকা সেইটো কোনো পেঞ্চনৰ লগত ৰিলেশ্যন নাই। গতিকে তেখেতেও মই লগে লগে দিলোঁ। তাৰপিছত লিভ এংগেজমেণ্ট, সেই লিভ এংগেজমেণ্টৰ টকাটো নিজৰ পইচা, এইটো পেঞ্চনৰ লগত ৰিলেটেড নাই। গতিকে ৰিলেশ্যন নাই, সেইকাৰণে সেইটোও মই দিয়া হৈছে। আৰু পাৰ্মানেণ্ট পেঞ্চনৰ আগমুহূৰ্তৰ প্ৰভিজনেল পেঞ্চন ল'ব পাৰে যদিহে
মানে অডিটৰৰ কিবা অবজেকশ্যন মিট কৰিব লগা থাকে তেতিয়া সেই মিট নোহোৱালৈকে তাৰমানে প্ৰভিজনেল পেঞ্চনটো দিয়াৰ ব্যৱস্থাটো থাকে হিচাপে মই লগে সেইটো তেখেতক মানে কামখিনি আগবাঢ়াই পেলাই পোৱাৰ ব্যৱস্থা কৰি দিলোঁ। কথাটো এইটোৱেই যে কিছুমানে পাব পাৰে যে তেখেতৰ মানে মৃত্যুলৈকে অলপ যিখিনি পাব লগা আছিল পোৱা নাই। এতিয়া সেই বস্তুখিনি মই স্পষ্টীকৰণ এইটোৱেই দিছোঁ উইথ টকেন নাম্বাৰ। এই বস্তুটোতো অফিচিয়েল। আজিকালিতো আগৰ দৰে বিল নহয়, এতিয়া মানে দৰমহা পাতিৰ বিল চব একাউণ্টত সোমাই যায়। গতিকে সেই টকেন নাম্বাৰ চব হেৰিখিনি দিয়া হৈছে আৰু টোটেল মই মানে সৰ্বমুঠ 45,01,445 অলৰেডি তেখেত পাইছে। প্ৰভিজনেল পেঞ্চন অলপ দেৰিকৈ পাইছোঁ যদিও কিন্তু তেখেতৰ ৰিটায়াৰমেণ্ট ডেটৰ পৰাই এফেক্টটো পাইছে। সেইটো পাবই, বেলেগ হ'লেও পাব। গতিকে স্পষ্টীকৰণ এইটোৱেই মোৰ যে তেখেতে যে আচলতে পোৱা নাই সেই কথাটো আচলতে অলপ মোৰো মানে দুখ লাগিছে। কাৰণ এই বস্তুটো কোনে লোকঢাক কৰি ৰাখিব নোৱাৰে, কাৰণ সি মানে ট্ৰেজাৰী ৰিলেটেড, চেংচন ৰিলেটেড অডিটৰৰ আমাৰ ৰেকৰ্ড আছে, সেই ৰেকৰ্ডখিনি মোৰ মতে মজুত আছে। এতিয়া সৰ্বমুঠ তেখেত মানে মৃত্যুৰ আগমুহূৰ্তলৈকে 45,01,145 টকা 445 টকা 45,01,445 ৰুপিজ ধৰি থকা কোনো মোৰ হেৰি নাই। এইটোতো ৰুলেই দিবই লাগিব এডভাৰটাইজটো। ৰেগুলাৰটো সেইটোৱে তাৰমানে একাউণ্ট জেনেৰেলৰ পৰা তেখেতৰ যি অবজেকশ্যন দিলে তেখেতে দিছে, উত্তৰ দিছে, সেইখিনিৰ ওপৰত ছেটিছফাই হয় বা নহয় সেইটোৰ ওপৰত কিবা এটা হেৰিটো চাব লগা হয়। তেওঁলোকে যদি কয় তেখেতে দিব পাৰে। মূল কাৰণটো কি যাৰ কাৰণে তেওঁৰ মানে পেঞ্চনটো ৰেগুলাৰ হোৱা নাই? ৰেগুলাৰ মানে তেখেতৰ তাৰমানে মই প্ৰথমতে অলপ মানে কোৱা হৈছে যে যি সময়ত তেখেতৰ কাৰ্যকাল হ'ল 11 বছৰ অলপ বেছি। গতিকে সেই মানে গভ অডিটৰে তেখেতৰ হয়তো ওচৰত থকাটো বিচাৰিছিল যে কিমান মানে ইটো কেনেকুৱা হ'ল, ইটো কেনেকুৱা হ'ল। হয়তো নিজে হয়তো ছাৰক সেই সময়ত বেছি টাইম দিব নোৱাৰিলে, যাৰ কাৰণে তেখেতে যি মানে অবজেকশ্যন সেই অবজেকশ্যনটো কুইৰি হিচাপে লিখি থৈ গ'ল। গতিকে সেইটো কাৰণে অলপ হেৰি হ'ব পাৰে অনুমান। আৰু বিশেষ মই ক'ব নিবিচাৰোঁ, কাৰণ তেখেতৰ মানে মোতকৈ যথেষ্ট জ্যেষ্ঠ আছিলে, তেখেতৰ অভিজ্ঞ ব্যক্তি আছিলে। কিন্তু সেই সময়ত মই কিন্তু যিটো প্ৰফেচাৰে আছিলোঁ তেখেত ৰিটায়াৰমেণ্ট হোৱা সময়ত, মই সেইকাৰণে বিশেষ ক'ব নিবিচাৰোঁ। কাৰণ মই যিখিনি বিবেকে মোক মানে ঢুকি পাইছে, মই যিখিনি নলেজত মানে মই পাইছোঁ যে তেখেতৰ এই টকাখিনি দিয়াৰ কাৰণে কোনো মানে কুণ্ঠাবোধ নকৰাকৈ মই এইটো প্ৰচেছটো কৰি পেলাই তেখেতক পাৱনি কৰি দিছোঁ। সেইখিনি স্পষ্টীকৰণ এইটো পাব। কাৰণ তেখেতৰ ডেথ চাৰ্টিফিকেট দিব লাগিব, তেখেতে নমিনি দি গৈছে, মোৰ মানে পৰিৱৰ্তে মোৰ মানে এবচেঞ্চত কোনে পাব লাগে, পূৰা মানে চব মোৰ চাৰ্টিফিকেট মই এটেষ্টেড কৰি দিছোঁ। কমেও 50-60খনমান ডকুমেণ্টছত মোৰ ছিগনেচাৰ লাগে, মই লগে লগে দিছোঁ। তেখেতৰ ছোৱালী মানে আহিছে, ইয়াতে বহিছে, তাৰ চকুৰ আগতে মই দি দিছোঁ। আৰু লগে লগে এই প্ৰচেছটো হৈ পেলাই সি মানে বৰ্তমান যিখিনি টকা তেখেতে পাবলৈ সক্ষম হ'ল। আৰু কিছুমানে ভাবিব পাৰে যে পাৰ্মানেণ্ট পেঞ্চনটো নহ'ব নেকি, সেইটোলৈ কোনো শংকিত হৈ লাভ নাই। মানুহৰ জীৱনটো কাৰো স্থায়ী নহয়। কিবা কাৰণত মৃত্যুবৰণ কৰিলে তেখেতৰ নমিনি আছে, কিবা আছে, এই প্ৰচেছখিনি সেই হিচাপে গভমেণ্ট যিখিনি প্ৰচেছ সেই প্ৰচেছটো তেওঁলোকে পাই যাব। সেইখিনি কলেজৰ স্থায়ী অধ্যক্ষৰ বা এই ক্ষেত্ৰত মই এই বিষয়টো অলপ বেলেগ আছিলতো, এতিয়া মই এইটো স্পষ্টীকৰণ দিব বিচাৰিছোঁ। আমাৰ 2 মাহ মূৰে মূৰে বা 1 মাহ মূৰে মূৰে হঠাৎ আমাৰ ভেকেঞ্চি পজিশ্যন খুজি পঠায় PTC অথৰিটিয়ে। আমি দি থাকোঁ, দিয়াৰ পাছত এইটো ক'ব নোৱাৰে যে পাৰ্মানেণ্ট প্ৰিন্সিপালটো পষ্টটো ভেকেণ্ট আছে বুলি ছাৰে জানিব পঠোৱা নাই নেকি। মোক সুধিব নালাগে, অফিচ ৰেকৰ্ডত আছে, অফিচ কপিটো থাকেই। আমি আগষ্টৰ 23 তাৰিখে পঠাইছোঁ লেটেষ্ট, তেখেতে খুজি পঠাইছিল আমাৰ হায়াৰ অথৰিটিয়ে যে ভেকেঞ্চি পজিশ্যনতে 1 নম্বৰতে প্ৰিন্সিপালটো যায়, তাৰপাছত কোনোবা প্ৰফেচাৰটো থাকিব, কি আছে চব বস্তুখিনি মানে ডিটেইলছ দিব লাগে। পাৰ্মানেণ্ট প্ৰিন্সিপাল কোন ডেটৰ পৰা কাৰ মানে কোনে আছিল উইথ ডিটেইলছ মানে সেইটো দিয়া যায়। আৰু এই ক্ষেত্ৰত মই এইটোও এটা ক'ব বিচাৰিছোঁ যে আমি যেতিয়া আব্দুল মজিদে ৰিটায়াৰ হ'ল 31 জানুৱাৰী,
তেতিয়া তেখেতৰ তাৰমানে এডভাৰ্টাইজ দিয়াৰ কাৰণে আমি পাৰ্মিশ্যন খুজিব লগা হোৱা নাই ভেকেঞ্চি পজিশ্যন দিয়াৰ লগে লগে ফেব্ৰুৱাৰীতে এডভাৰ্টাইজ দিব লাগে বুলি তেওঁলোকে পঠাই দিলে লগে লগে এডভাৰ্টাইজ হ'ল যদি প্ৰিন্সিপালৰো যদি কালি আহে সেইটোতো মই ধৰি থকা বস্তু নহয় আৰু এই কথাটো স্পষ্ট যে প্ৰিন্সিপাল পাৰ্মানেণ্ট প্ৰিন্সিপালৰ এডভাৰ্টাইজমেণ্টটো জিবি প্ৰেচিডেণ্টৰ হাতী দি দিয়া যায় প্ৰফেচাৰবিলাকৰতো মোৰ হেৰিটো থাকিব মোৰ নামটো থাকিব তাতে কিন্তু পাৰ্মানেণ্ট প্ৰিন্সিপালৰ এডভাৰ্টাইজমেণ্টটো জিবি প্ৰেচিডেণ্টহে দিব লাগে সেইটোৱেই নিয়ম গতিকে কোনো ইমাই নাই আমি যে দি আছোঁ কালি যদি কিবা অৰ্ডাৰ আহে যে দিব লাগে এডভাৰ্টাইজ দিব লাগে এডভাৰ্টাইজটো আমি নিজৰ ইচ্ছামতেও দিব নোৱাৰে কাৰণ তেওঁলোকৰ গাইডলাইন দিয়ে ক্ৰাইটেৰিয়া দিয়ে এলিজিবিলিটি কি আছে কি লাগিব গোটেইখিনি বস্তুটো তেওঁলোকে মানে ডিটেইলছ দিয়ে বিতংভাৱে দি দিয়ে আৰু সেই ভিত্তিতে তাৰমানে আমি এডভাৰ্টাইজটো দিব পাৰোঁ আমি এটা তাতে ক্ৰাইটেৰিয়া এটা সোমাই দিব নোৱাৰোঁ যে এনেকুৱা হ'লেও হ'ব এনেকুৱা হ'লেও হ'ব এইটো নহয় UGC লেটেষ্ট গাইডলাইনটো ফ'ল' কৰি তেওঁলোকে এটা আমাক মানে ন'টিচ দিব সেইমতে ভিত্তি কৰি পেলাই আমি এডভাৰ্টাইজ দিয়া যাব সেইখিনি